চাওঁতে চাওঁতে এমাহেই হৈ গ'ল কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ একচুৱেলি মাহঁতৰ ঘৰত মায়ে ইমান কেয়াৰ লোৱাৰ কাৰণে দিনবোৰ কেনেকৈ পাৰ হ'ল ভাবিবই পৰা নাই বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে একেৰাহে এমাহ থাকিলোঁ এতিয়া গ'লে অকণমান বেয়া লাগিব মাহেকীয়া বুলি প্ৰভুৰ চৰণত এবাক শৰাই দিয়া হ'ল আৰু অকণমান নাম ধৰি আশীৰ্বাদ এটা ল'লোঁ মামা মামীহঁত আহিল লগা ভগাকৈ বাৰু কামটো সম্পন্ন হ'ল ইয়াৰ পিছত আৰু কেতিয়াকৈ অহা হয় কোনো ঠিক নাই বাকী থকা মানুহখিনি সন্ধিয়া আহিছিল কিন্তু মই ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ বাৰু যিয়েই নহওক কিয় ভণ্টিহঁত কৰ্মসূত্ৰে বাহিৰত থকাৰ কাৰণে মায়ে অকলশৰে এইখিনি কৰিছে বহুত ডাঙৰ কথা হাজবেণ্ড যিহেতু বেংগলী আৰু মই অসমীয়া মই দুয়োফালৰ নিয়মখিনি কৰিবলৈ যত্ন কৰি আহিছোঁ মনৰ সন্তুষ্টিৰ কাৰণে মই আটাইখিনিয়ে কৰিবলৈ চেষ্টা কৰোঁ বেবীৰ ভালৰ কাৰণে যাতে আমি আটাইখিনি কৰিবলৈ সক্ষম হওঁ তাৰেই আশীৰ্বাদ কৰি থাকিব গাত থকা সময়ত আৰু মাতৃ হোৱাৰ পিছত যিসকল মানুহে মোক বহুখিনি সহায় কৰিছে আৰু বহুত মৰম দিছে তেওঁলোকক বহুত 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 ধন্যবাদ আৰু আগন্তুক সময়তো মই তেওঁলোকক ধন্যবাদ দি থাকিম আৰু গাত থকা অৱস্থাত যিসকলে মোৰ লগত অপব্যৱহাৰ কৰিছে বিনা দোষত অভিশাপ পৰ্যন্ত দি থৈছে এতিয়া যিমান ভাল দেখালেও একো লাভ নাই কাৰণ মাকক দেখিব নোৱাৰা আৰু ভাল নোপোৱা মানুহে যেন সন্তানক ভাল পাব পাৰে সেয়া কিন্তু মই বিশ্বাস নকৰোঁ আৰু এইখিনিতো এতিয়ালৈ অনুভৱ কৰিব পাৰিছোৱে যিসকলে মোৰ সন্তানক ভাল নাপায় বা মোক ভাল নাপায় মোৰ সন্তানক প্ৰকৃত মৰম কেতিয়াও দিব নোৱাৰে আইতাই বহুত দিন লোৱা নাছিলে সেই তাকে যাম বুলি জানে যিহেতু ল'লে আৰু ময়ো অকণমানকৈ ৰেকৰ্ডিং কৰি থলোঁ মানুহজনো গ'লগৈ বাই